এতিয়া এইখিনি আনি আছোঁ কেৰাহীটো গৰম হ'ল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম কল পিঠা। কলৰ পিঠা কেনেকৈ বনায়, এইটো কল, আঠিয়া কল, ভীমকল। তো এইটো এই বাঁহৰ চালনীটোত এনেকৈ ঘূৰাই থাকিম, তেতিয়া কলৰ গুটিবোৰ বাহিৰত থাকিব আৰু কলখিনি তলত গুচি যাব। আৰু সেইটো আমি পিঠাগুড়িৰ লগত মিহলাই মানে কলপাতত ফ্ৰাই কৰিম। ফ্ৰাই কৰিলে কি হয়, গোন্ধ এটা আহে কলপাতত, সেইটো ধুনীয়া টেষ্টি লাগে। একো দিব দৰকাৰ নাই, জাষ্ট কল এনে কৰি থাকক, ভিতৰত গুচি যাব। চৰিয়া এটা আছে ভিতৰত, দেখিছে চৰিয়াটোত পৰি গৈ আছে। তো এইখিনি জাষ্ট পিঠাগুড়ি মানে চাউলৰ গুড়ি সেইটোত মিহলাই দিব আৰু মজা আৰু এনেকৈ পিহি থাকিম, তেতিয়া ৰসবোৰ তলত গুচি যাব। মই অলৰেডি অলপ কৰিছোঁ, তলত গুচি গ'ল। তাৰপিছত এইখিনি গৰুক দিম, বাকলখিনি ইয়াত থৈ দিয়া আছে। মা আমাৰ চাই আছে। এইটো কলটো চেলাই ল'লোঁ, এনেকৈ পিহি থাকিলোঁ, তেতিয়া তলত গুচি যাব। এইটো চাওক তলত গুচি গৈছে। তো ইয়াৰ লগত চাউলৰ গুড়ি মিহলাই দিম, তাৰপিছত কলৰ পাতত লেপি ফ্ৰাই কৰিম, অনলি ফ্ৰাই, ড্ৰাই ফ্ৰাই দেখুৱাই আছোঁ আপোনালোকক। মানে কলৰ গুটিবোৰ তেতিয়া ওপৰত থাকি যাব আৰু। তো এতিয়া কি কৰিছোঁ, কলৰ সেইখিনিতো দেখিলেই আপোনালোকে, ফ্ৰিজত থৈ দিলোঁ। তো অলপ পিছত মই কি কৰিম, ভিজাই থৈছোঁ এতিয়া চাউলখিনি মিক্সিং মেচিনত আপোনাৰ সেই কৰি ল'ম, গুড়ি কৰি ল'ম আৰু। তাৰপিছত কলপাতখিনি দেউতাক কৈছোঁ পাৰি থ'বলৈ, মই পাৰিলে চাগে ফাটি যাব কলপাতবোৰ গোটেইখিনি, সেইটো নহ'ব। চ' কি ক'লোঁ, দেউতাক ক'লোঁ কলপাতখিনি পাৰি দিবলৈ। তাৰপিছত মই বনাম পিঠাখিনি। তাৰপিছত খাই চাব আপোনালোকেও কেতিয়াবা, জাষ্ট পূৰা চিম্পল, ইজি, একদম ইজি। কলটো ল'ব, চালনীটোত অলপ মানে গুটিখিনি ছাইড কৰি ল'ব, তাৰপিছত তাতে পিঠাগুড়িটো দি দিব, তাৰপিছত কলপাতত ফ'ল্ড কৰি দিব। বইল কৰিও খায় কিছুমানে কলৰ পিঠাটো, বাট মই মানে ফ'ল্ড কৰি যিটো স্মক ফ্লেভাৰ এটা আহে সেইটো বেছি ভাল লাগে। তাৰপিছত কলপাতত ফ'ল্ড কৰি দিব সেইখিনি, যিটো পেষ্ট বনিব ন এতিয়া পিঠাগুড়িৰ লগত, সেইখিনি কলপাতত দি দিব, তাৰ ফ'ল্ড কৰি দিব। তাৰপিছত পূৰা হট হৈ থকা কেৰাহী বা তন্দুৰী য'ত বনায় তেনেকুৱা, তাতে দি দিব, হৈ গ'ল বাছ। এইটো চাউলখিনি মিক্সিং কৰিলোঁ আৰু কলখিনি এতিয়া সেইটো দি দিম আৰু চাউলৰ গুড়িটো। তো কমকৈ বেছিকৈ দি ল'ব, কমকৈ দি মিক্স কৰি ল'ব, তেতিয়াহে গম পাব কিমান লাগে কিমান নালাগে। তো এনেকৈ মিক্স কৰি ল'ব আৰু। বা ইয়াৰ তলত চোৱা কলখিনি আছিলে, তো এইটো এনেকৈ অলপ একেলগে ক'লে গোটা হৈ থাকিব যে, তো অলপকৈ কৰি আছে। এতিয়া কলপাত আনিলোঁ, কলপাতত দি দিম আৰু। কিমানখিনি হ'ল? ভালদৰে মিক্স কৰা হ'ল পূৰা, খোৱাৰে কথা আৰু। ইয়াৰ যিটো স্মক ফ্লেভাৰ এটা গোন্ধ আহে ন কৰিলে, এনেকৈ জপাই দিলোঁ, জপাই দি অলপমান ইফালৰ পৰা সিফালে নিব লাগিব, চাইডে বেছি নিব নালাগে, ওপৰ ফালে নিব লাগিব বেছিকৈ। হৈ গ'ল, এইটো এখন। নেক্সট অলপ লৈ মাজত দিব, মাজত দি ফ'ল্ড কৰিব। চেংচা ঘৰৰ চাওঁ না, তো আমাৰ বহুতখিনি হৈ গ'ল। এতিয়া আমাৰ 25-30খনমান হৈছে চাগে, আৰু 25খনমান। তো এইটো এতিয়া কেৰাহীত দিম। বিহুৰ বতৰতে ঘৰত পূৰা গান চান বাজি আছে ৰেডি কৰিছোঁ আৰু পিঠাটো বনাবৰ কাৰণে। পৰহি মানে ইয়াতে বিহু আছে, তো এইকাৰণে এনাউন্সমেণ্ট কৰি আছে বড়োত, বুজিটো পোৱা নাই, সেইফালে হ'ব। পূৰা জুই জ্বলাই লৈছোঁ আৰু খৰিৰে। এইটো কেৰাহীত প্লেটখিনি বহাই দিম। কৰিছোঁ। এতিয়া এইখিনি পিঠাখিনি আনি আছোঁ, কেৰাহীটো গৰম হ'ল, জাষ্ট থৈ দিলে হ'ল। যিমানখিনি খায় সিমানখিনি দিলে হ'ল আৰু। মই 4খন দিছোঁ।
চোৱা অলপ অলপ ফ্ৰাই টাইপ হৈছে আৰু তো এইটো যিটো ফ্লেভাৰ ন কলপাতৰ এইটো মানে ধুনীয়া ফ্লেভাৰ এইটো এতিয়া এনেকৈ ছিঙি খাব পাৰিম কাষত ফাংচন হৈ আছে আমাৰ গাঁৱৰ ফাংচন কেনেকুৱা লাগিছে খাই ফাৰ্ষ্ট টাইম ये मेरा काजिन খোৱা খাইছোৱা এবাৰ ভাগিনৰ তাতে গৈ খাইছোৱা যোৱা ভাল লাগিলে আৰু নিব আহিবা এতিয়া খাই এতিয়া মানে ফিনিছ আন্ধাৰত মোৰ কেমেৰাটো ইমান ভাল নহয় যে তো দেখুৱাব নোৱাৰিলোঁ আৰু কাকো ভালদৰে গুড নাইট টেক কেয়াৰ সকলোৱে বিহু এনজয় কৰক আৰু চাওঁ গাঁৱত কি কৰিব পাৰোঁ ভাল লাগিছে গাঁৱত আহি বহুত ভাল লাগিছে বাই টেক কেয়াৰ